অসমৰ উদ্যোগীকৰণৰ বাবে ২৭,০০০ কোটি টকা ব্যয় কৰা হ'ব আৰু এই সমস্ত প্ৰক্ৰিয়াটোত আমি ১৫,০০০ প্ৰত্যক্ষ নিযুক্তি আৰু ১৫,০০০ অপ্ৰত্যক্ষ নিযুক্তি আমি লাভ কৰিবলৈ সক্ষম হ'ম। অসমৰ উদ্যোগীকৰণত আজিৰ দিনটো এটা মাইলৰ খুঁটা হৈ ৰৈ যাব। আমাৰ ৰাজ্যত ২৭,০০০ কোটি টকাৰ বিনিয়োগ আগতে কেতিয়াও অহা নাছিল। এয়া প্ৰথমবাৰৰ বাবে আজি বাস্তৱত পৰিণত হৈছে। শ্ৰদ্ধা ৰাইজ, ই আমাক এটা আশাৰ সঞ্চাৰ কৰিছে। পিছ পৰি থকা উত্তৰ পূব, পিছ পৰি থকা অসম আজি ভাৰতৰ উদ্যোগীকৰণৰ মানচিত্ৰত এক নতুন দিগন্তৰ সঞ্চাৰ কৰিছে। ৰতন টাটা ডাঙৰীয়াৰ প্ৰত্যক্ষ প্ৰচেষ্টাত অসমত আজি ১৭খন কেঞ্চাৰ হস্পিটেল প্ৰতিষ্ঠা হৈছে। আজি টাটাৰ লগত আমি জড়িত হৈ অসমৰ ITI আৰু পলিটেকনিকসমূহক ইণ্ডাষ্ট্ৰী 4.0 ৰিভলিউচনৰ লগত জড়িত কৰাৰ বাবে ৩,০০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ কামত আগবাঢ়িছো। মই এটাই অনুৰোধ কৰিম, অসমৰ ৰাইজে অসমখন ইতিবাচক কৰি ৰাখক। বন্ধ পিকেটিং ধৰ্ণাই অসমক আগুৱাই দিব নোৱাৰে। ইতিবাচক চিন্তাইহে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰে। তাক মই বিশ্বাস কৰিছিলোঁ আৰু আজি সেই বিশ্বাস মই আকৌ এবাৰ মোৰ সেই বিশ্বাস দুগুণ শক্তিশালী হ'ল।